নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল কৰবী কিটচেন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ মই কেনেদৰে ঘৰতে নুনী পলু পুহিছিলোঁ তাৰে কিছু অংশ ভিডিঅ' যোগে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো উপভোগ কৰোঁ। ডলাখনত থকা সৰু সৰু পলুবিলাক একেবাৰে সৰু অৱস্থাৰ হয়, নিচেই সৰু, হাত লাগিলে যেন তেহেঁতি দুখ পাব তেনেকুৱা নিচিনা অনুভৱ হয় নিজৰে। এই ডলাখনত থকা ফটোবিলাক দুই লোৱা বুলি কয়। এইখিনি সময়ত পলুবিলাক ধৰিবলৈ অসুবিধা নহয়, বাচিবলৈ সুবিধা হয়। এই চাফা চাফা পলুবিলাক মাইকী ওলোৱা বুলি কয়। এইখিনি সময়তে তেহেঁতি বহুত পাত খায় আৰু মই এই ডলাখন যে বাছি থোৱা হয় সেইকাৰণে চাফা চাফা দেখিছে। পলুখিনিক পাত খোৱা দৃশ্য এয়া। এয়া চাওক কিদৰে পলুখিনিয়ে মুখৰ পৰা ওলোৱা লালটিয়ে এই চাওক কিদৰে খোলাটো বনাইছে, বগা খোলাটো যিদৰে আমি আমাৰ নুনী পাতৰ সাজযোৰ আমি এই বগা সূতাটোৰ পৰাই আমি লাভ কৰোঁ ন। এটা ভগৱানৰ বিৰল সৃষ্টি যে আমি সেই যিখিনি সূতা পাওঁ সেইখিনি সূতা পাবলৈও এই পলুকেইটাৰ কষ্টৰ ফলতহে আমি পাওঁ। এয়াই সৃষ্টিকৰ্তাৰ মানে এটা সৃষ্টি আৰু এই যে এনেকৈ মুখৰে কামখিনি 3 দিনৰ পিছতহে এই সমাপ্ত হয় কামটো, মানে 3 দিনৰ পিছতহে আমি এই খোলাটো আমি পাওঁ। মোৰ বেয়াও লাগে চাই থাকোঁতে, ইমান কষ্ট হয়। সিহঁতি নোখোৱা নেমেলাকৈ পাত খাবলৈ এৰি দিয়ে ন, পাত চাত নাখাই পানি এনেদৰে সিহঁতি খোলাটো বানে। এই ফটোবিলাক চাওক, এই ফটোখিনিত দেখিছে নহয়, এইবোৰ হৈছে 3 দিনৰ পিছত পাইছোঁ খোলাবিলাক। এয়া চাওক বহুত হৈছিলে, মোৰ মানে কষ্টৰ সাধ্য হ'ল বুলি মই ভাবোঁ। মানে একো এটা বেয়া মানে মাখিয়েও বা একো আমনি নকৰিলে। মই বহুত 9,000 এনেকৈ পালোঁ সূতা। মই সূতা কাটিলোঁ, পিছত মই সূতা কটাৰ আপোনালোকক মই দৃশ্যটো দেখুৱাম। এয়া চাওক, এইটো চাওক জালিটো ভঙাৰ পিছৰখিনি অৱস্থা দেখিছে, ইমান চাফা একো ফুট নাই আৰু ইমান ধুনীয়া বগা। মানে এনেকৈ হ'লে সূতাটো ভাল হয়। মই দেখুৱাম আপোনালোকক, সূতাখিনি মোৰ বহুত চাফা হৈছে। এয়া আগতে মানুহে হাতেৰে ভাঙৰি মাৰে, আজিকালি কি হৈছে বল চেৰেকীটোৰ দৰে এনেকৈ বনাই লৈ মুহুৱা যেনেকৈ বটা হয় তেনেকৈ আৰু এফালৰ পৰা গৰম কৰি থকা হয় পলুবোৰ। তাৰপিছত এনেকৈ সূতা ওলাই লাহে লাহে ঘূৰাব লাগিব, নহ'লে কি হয় আপোনাৰ পুহুৱাৰ দৰে আহিব, বেয়া হ'ব দেখিবলৈ, মিহি হ'ব লাগে। আৰু এয়া চাওক আমি ঘৰতে থাকি
ঘৰতে আমি পলু পুহি নিজেই সূতা কাটি আমি নুনি সূতা ঘৰতে পাব পাৰোঁ। কষ্ট হয়, কিন্তু আমি নিজৰ ঘৰতে পিয়'ৰ সূতা পাব পাৰোঁ। আৰু এনেকৈ আমি তাৰপিছত তাঁত বৈ আমাৰ কি হ'ব পাৰে, আমি নুনি সূতা চাদৰ হওক, আমি ৰিহা হওক বৈ ল'ব পাৰোঁ। দেখিলে আপোনালোকে। নুনি পলু পোহা কাৰ কাৰ অভিজ্ঞতা আছে মোক কমেণ্ট কৰিবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাগি থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে নতুন নতুন আহিবলগীয়া ভিডিঅ'বিলাক অতি সহজে চাব পাৰে। বাই বাই।